নমস্কাৰ ৰাইজ, সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। গতিকে আজি হ'ল বিহুৰ উৰুকা, গতিকে সৰুকৈ ব্লগ এটা বনাম, স্মৃতি হিচাপে ৰাখি থৈ দিম। গতিকে কি কৰোঁ চাওক আপোনালোকে। এয়া হ'ল আমাৰ পুখুৰী। গতিকে এইটো আমাৰ কামবালি বাই সুদূৰ শিৱসাগৰৰ পৰা আহি পাইছে আমাৰ ঘৰলৈ। তো দুদিন উৰুকাৰ কাৰণে মাতা গৈছে কাম কৰিবৰ কাৰণে। এনেকুৱা মাছ উঠিবলৈ কওঁ উঠিবা। এয়া সময়ৰ অভাৱ, গাড়ীতে মেকআপ কৰিব ধৰিছে। সময় নাই, ইয়াতে মেকআপ কৰিব ধৰিছা। নাই পোৱা। বতৰটো ভাল লাগিছে ন? তুমি ধৰি থাকা, মই খাই থাকোঁ দেই। মমোটো দেখি কিন্তু ভাল লাগিছে। এই মেইন মাংসখিনি তোমাৰ তাতে যাব নহয়। কি আনিলা? আইচক্ৰীম। এই ঠাণ্ডা বতৰত আইচক্ৰীম খাব আহিছে। হিমাদ্ৰিয়ান স্মিতা, আই মিছ ইউ। কি আনিলা? মাংস লৈ আহিলোঁ 3 প্ৰকাৰৰ। তো এইটো আগফালে লওঁ নে পিছফালে লওঁ? পিছফালে এই হেৰিটো ওপৰত থোৱাতে লেতেৰা নহয়। কৰিব প্লাষ্টিকটো নতুনকৈ আনিছোঁ। মাছ ল'বলৈ আছে নহয়। এতিয়া আমি আহি পালোঁ ঘৰ। এতিয়া খানাৰ যোগাৰ কৰিবলৈ হৈছে, গতিকে ইয়াতে খানা যোগাৰ কৰি আছোঁ। কি হ'ল, ড্ৰেছ খোলা এতিয়া হৈ গ'ল, এতিয়া খানা যোগাৰ কৰিব লাগে। কেইটা বাজিলে এতিয়া? সেইটো তোমাৰ দায়িত্ব। মা ব'লা তাতে। গৈ আছোঁ। কি পিঠা বনিব এইটো? আমি চাহৰ পৰ্বৰে ষ্টাৰ্ট কৰিছোঁ আমাৰ উৰুকাটো। তাৰপিছত আধা পৰ্ব চুৰু হ'ব। ইছ বা ধুনীয়াকৈ চাহ খাইছে দেই, জানিছে এইফাল চবাব জানিছে। এইটো কি বনাবি? বাদাম ভাজি। বাদাম ভাজি ন? এইবিলাক দেখোন বৰ ধুনীয়াকৈ পিচি পেলালা অ'। এয়া মাছ আৰু মুৰ্গীৰ মাংস। ব্ৰইলাৰ মাংস এইটো বাহিৰত বনাম। এতিয়া কি বনাব? চব্জিটো বহাই দিওঁ। কি চব্জি? মিক্স চব্জি। আচ্ছা, কষ্টৰ ফল। কষ্টৰ ফল দেউতাৰ।
হেপী উৰুকা হেপী উৰুকা থেংক ইউ চবকে কোৱা তাকে কৈছো মা 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 মাছ খা আকৌ মাছ তুমিতো খাবই লাগিব দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি উমুৰে মৰমি পেলাই দিব জানো